হেল্ল' গাইজ নমস্কাৰ। এয়া আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। মই লৈছোঁ অলপ চিকেন। ইয়াক মই আজি ক'লা তিলেদি বনাম, তিল আৰু ব্ৰইলাৰ মাংস। এতিয়া মই চিকেনখিনি ভালদৰে ধুই লওঁ। সানি লওঁ, মাংসটো ইয়াক অলপ ফ্ৰাই কৰি ল'ব লাগিব। ৰং মছলা দিছোঁ অলপ নিমখ দি লওঁ। অলপ সময় থৈ দিওঁ। এতিয়া তিলখিনি অলপ ভাজি লওঁ। এয়া মই লৈছোঁ 1 কাপ তিল, এইখিনি মই অলপ ভাজি লওঁ। এয়া ভাজা হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত ইয়াক মই মিক্সিত গুড়া কৰি ল'ম। চিকেনখিনি অলপ ফ্ৰাই কৰি লওঁ। চিকেনখিনি হাফ ফ্ৰাই হৈ গ'ল, সেইখিনি মই ওলাই লওঁ। এই আমি তিলখিনি গুড়া কৰি ল'লোঁ। এটা জলকীয়া, এয়া অলপ গোটা জিৰা, অলপ পিঁয়াজ, এইখিনি আদা নহৰু, বিলাহী দিলোঁ অলপ। আলুখিনি অলপ সিজাই লওঁ। অলপ নিমখ দি লওঁ, সেইখিনি অলপ ঢাকি দিওঁ। অলপ হালধি, অলপ লাল মিৰ্চ, অলপ গৰম মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। অলপ মিঠাই, এই চিকেনখিনি দিলোঁ। আৰু অলপ দিলোঁ। এইখিনি হ'ল তিলৰ গুড়া। মিক্সিত গুড়া কৰি লোৱা তিলৰ গুড়া। পানী দিলোঁ অলপ, ভালদৰে মিক্স কৰি ল'ব লাগিব। দহ মিনিট মান ঢাকি দিলোঁ। এয়া গাইজ
তিলৰ লগত ব্ৰইলাৰ মাংস হৈ গ'ল। এয়া চাওক ইমান ধুনীয়া হৈছে।